এখন সরকারি প্রাথমিক বিদ্যালয়ত এজনো শিক্ষক নাই, বরঞ্চ এইটো শিক্ষকবিহীন শিক্ষা অনুষ্ঠান। ছাত্র ছাত্রীয়ে কি শিকিব য'ত নেকি শিক্ষকে যদি নাই? ছাত্র ছাত্রী আছে 70, 80, 100 জন, কিন্তু শিক্ষক আছে মাত্ৰ এজন। এটা প্ৰাথমিক বিদ্যালয়ত 5টা শ্ৰেণী আছে। এই 5টা শ্ৰেণীত 5টা বিষয়, 25টা ছাবজেক্ট। সেই বিষয়টো এজন শিক্ষকে 5 ঘণ্টা সময়ত কেনেকৈ সম্ভৱ কৰি তুলিব আৰু তাত কেনেকৈ গুণগত শিক্ষা দিয়া হ'ব, গুণগত শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব, এইটো অবাস্তৱ, এটা অসম্ভৱ কথা। আৰু এই কথাকে আমি অসম চৰকাৰক কৈ আহিছোঁ, আমি দাবী জনাই আহিছোঁ। তথাপিও আজিৰ এই তাৰিখলৈকে ৰমেই ৰমেই বড়ো মিডিয়াম প্ৰাথমিক বিদ্যালয়ত আমাৰ তাত শিক্ষক নাই। আৰু যাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই নিজাববীয়াকৈ আমি উদ্যোগ লৈ পেলাই আমাৰ তাত যিবিলাক গ্ৰেজুৱেশ্যন কৰা, কোনোবা DLED লৈছে, কোনোবা BA, BSc, BCom কৰিছে, কোনোবা মাষ্টাৰ ডিগ্ৰী কৰিছে, কোনোবা BEd কৰিছে, সেই আমাৰ যিখিনি শিকি পেলাই পঢ়ি পেলাই ডিগ্ৰী লাভ কৰা যিবিলাক যুৱক যুৱতীসকল আছে, তেওঁলোকৰ দ্বাৰা আমি বিনামূলীয়া ইয়াত শিক্ষক নিযুক্তি দি পেলাই যেতিয়ালৈকে চৰকাৰে আমাক শিক্ষক নিদিয়ে সেই সময়লৈকে ইয়াত আমাৰ নিযুক্তি দিয়া শিক্ষকে আমাৰ ল'ৰা ছোৱালীক পঢ়াব। আৰু আমাৰ এটা দাবী থাকিব যে চৰকাৰে অতি সোনকালে ৰমেই ৰমেই আৰু আন যিবিলাক অসমত বড়ো মাধ্যমৰ বিদ্যালয় আছে, য'ত নেকি শিক্ষক নাই, য'ত নেকি এজনে শিক্ষক আছে, সেইবিলাকত শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে। সেই দাবী আমাৰ সদায় থাকিব। আৰু পূৰণ নোহোৱালৈকে সেই যি খালী হৈ থকা ঠাই, তাত যাতে আমাৰ ল'ৰা ছোৱালীৰ জীৱন যাতে এনেই যাব লগা নহয়, তাৰ কাৰণে আমি এটা ব্যৱস্থা লৈছোঁ। এইখিনি কথা মই চৰকাৰলৈ সেই বাৰ্তা, সেই দাবী প্ৰেৰণ কৰিবৰ কাৰণে সেইখিনি কথা মই ৰাখিলোঁ।